আরে ওদি দেবরাজ প্রজাপতি ব্রহ্মাদেবর মুখর পরা পারিস জানিব ভয় মাতৃ দ্বিতীয় জন্ম দিছে দুটি দৈত্য ভয়ঙ্কর নাম দিছে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুনৰাই কি অথন্তৰে দেখা দিয়ে পুনৰাই কি অথন্তৰে দেখা দিয়ে দেৱতা সমাজত দেৱৰাজ দেৱতাৰ যশ গৌৰৱত দেৱ পুৰি মৰিছে দৈত্য সমাজ দৈত্য মতা দিতি আজি উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ নিস্বাৰ্থ পূৰণৰ হেতু শুক্ৰ আচাৰ্যও দানৱক নানা ভাৱে কুমন্ত্ৰণা দি দিছে উদগনি ই অতি সঁচা কথা দেৱৰাজ বৰুণ ঈৰ্ষণলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা দেৱ মাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱন যিমানেই কৰক ষড়যন্ত্ৰ তাৰ বাবে বিচলিত নহয় দেৱতা সময়ত দেখা যাব কোন সেই ভয়ংকৰ দিতিৰ নন্দন হওক শত শত দৈত্যৰ জনম তাৰ বাবে দেৱগণ নানিবা মনত অলপ আশংকা দেৱগণ দেৱৰাজ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱতাৰ সহায় লক্ষ লক্ষ হিৰণ্যাক্ষ লক্ষ লক্ষ হিৰণ্যকশিপু আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও স্বৰ্গৰাজ বিশ্বকৰ্মা দে যদি অনুমতি এটি কথা ক'ব খোজো মই আনন্দেৰে মই তোমাক দিলো অনুমতি
ভবিষ্যৎ চিন্তা করি দেব সমাজ ভবিষ্যৎ চিন্তা চিন্তা করি ভবিষ্যৎ সমগ্র বিশ্বর অমরাবতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰিম মই এক অভেদ্য প্ৰাচীৰ বিশ্বকর্মা আৰু দেৱৰাজ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ আলোয় হব প্ৰবাল মুকুতাৰে গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ উত্তম অভেদ্য প্ৰাচীৰ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনীৰ তাত মই কৰাম নিবাস ধন্য ধন্য বিশ্বকর্মা হতবার প্রশংসিত তোমার পরম সৌভাগ্য বলে তোমাহেন শ্রেষ্ঠ শিল্পী লাভ করিল আমি দেবতা সমাজে বিশ্বকর্মা তোমার হাতেরে গড়া এই অমরাবতীপুর তোমার হাতের গড়া এই অমরাবতীপুর জিলিকিব চিরদিন কৃতিচিহ্ন হয় তোমার এই জয় গান গায় জয় বিশ্বকর্মা তুমি নিজ কর্তব্য অগ্রহ ভাল দেৱৰাজ করুণা এয়া দেৱৰীখি আহিব লাগিছে যোৱা দেৱৰীখিক সন্মানেৰে এই স্থানলৈ লৈ আহাগৈ ভাল দেৱৰাজ করুণা নারায়ণ 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 আহক 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 দেৱৰীখি আপোনাৰ পৰম পবিত্ৰ পদধূলা পাই ধন্য হল আজি অমৰাৱতী নারায়ণ নারায়ণ। আমাৰ সেৱা গ্ৰহণ কৰক দেবগণৰ কল্যাণ হওক বাৰু কওকচোন দেৱৰীখি আছে নেকি কিবা নবীন সংবাদ পুৰন্দৰ বাহা দেৱৰীখি বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু কিন্তু কি কিন্তু ভৱিষ্যৎবাণী এটি বুটলি আনিছো মই সুদূৰ মৰতৰ পৰা ভৱিষ্যৎবাণী মৰতৰ পৰা বুটলি আনিছে প্ৰকাশ কৰক দেৱৰীখি আদি দৈত্য ভয়ংকৰ হিৰণ্য কক্ষেপু হিৰণ্যকশিপু তাৰেই সহোদৰ ভাতৃ হিৰণ্যক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা প্ৰলয়ৰে ভীষণ হুংকাৰে গৰ্জন কৰিছে দুয়ো নিজকেই বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত ধৰ শৰীৰ কম্পমান হৈ বসুমতী আই আজি নিজে আউলি বাউলি নাৰায়ণ কে ক'লে দেৱৰীখি দানৱৰ ভয়ত বসুমতী আজি আউলি আউলি বাউলি হে দেৱৰীখি দানৱৰ সেই নিষ্ফল গৰ্জনত হ'ব জানো দেৱতাৰ কিবা অপকাৰ অপকাৰ হয় দেৱৰীখি দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ হাঁহি উঠে আজি মোৰ শুনি তব বাণী তুমিয়েই কোৱাচোন বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হয় যদি দুই দৈত্য ভাতৃবীৰ বিশ্বৰ বুকুৰ পৰা ৰব জানো
ৰব জানো তোমাৰ এই স্বৰ্ণ অলংকাৰেৰে বিভূষিত সোণৰ অমৰাৱতীপুৰে ভিন্ন ৰূপ লৈ সোণা হেৰা দেৱ পুৰন্দৰ আৰু আচাৰ্যত মানে ইয়াতে অমৰ মণ্ডলী স্বৰ্গ মধ্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ সকলোকে প্ৰমুখ কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যাক্ষবীৰ। সেইবাবে বিধি মতে অবিলম্বে কৰা ইয়াৰ প্ৰতিকাৰ নতুবা কি দেৱকী? নাৰায়ণ নাৰায়ণ ধ্বংস হ'ব তোমাৰ এই অমৰাৱতীপুৰ আৰু অৱশ্যেই ধ্বংস হবা তুমি দেৱ পুৰন্দৰ। এটি পলকতে নাই ঘুনা ঘুনা পুৰন্দৰ মুগুৰ বচন নাৰায়ণ এই হস্তে হস্তে সুগঠিত হুৱা সাৱধান এ শুনা শুনা পুৰন্দৰ মোহৰ বচন হস্তে হস্তে সুহৰ্ষিত হোৱা সাৱধান কৰিব নোৱাৰা যদি দৈত্য কণী ধন নাৰায়ণ পুৰন্দৰ মই বিদায় মাগিলো পুৰন্দৰ যদি কৰিব নোৱাৰো আমি দৈত্যকে নিধন তেতিয়া আমি দেৱকী পুৰন্দৰ যদি কৰিব নোৱাৰো আমি দৈত্যক নিধন তেতিয়া আমি কি কৰিম? এটা উপায় প্ৰদান কৰক। নাই বাসৱ মোৰ ওচৰত ইয়াৰ কোনো উপায় নাই বাসৱ নাই বাসৱ মই এতিয়া বিদায় মাগিলো বাসৱ এই নাৰায়ণৰ পাশে যোৱা দিব সংবিধান শুনা শুনা পুৰন্দৰ মোহৰ বচন হস্তে হস্তে সুহৰ্ষিত হোৱা হুৱাছোৱা প্ৰবল প্ৰতাপী বীৰ হিৰণ্যাক্ষ আহিব লাগিছে দেৱকী স্বৰ্গৰ অভিমুখে দেৱগণ শনিলা নহয় দেৱকীৰ বচন গতিকে প্ৰত্যেকজন দেৱতাই অস্ত্ৰে শস্ত্ৰে সুসজ্জিত হৈ ৰক্ষা কৰিব লাগিব অমৰাৱতীপুৰ। বলা সকলোটি ৰণৰ বাবেই হোৱা প্ৰস্তুত।